কাম কৰিছে কৰা নাই চবে দেখি আছে প্ৰমোদৰ নামতহে আপচি অফিচৰ পৰাহে BTC চলাই আছে বান্দৰ মিয়া যাব সুন্দৰ মিয়া আহিব নাথাকিব ইলেকশ্যনৰ পিছত ইলেকশ্যনৰ পিছত দুৰ্যোগ প্ৰমোদ নামেই নাথাকিব বুলিহে আমি জানো হ'ব মন্ত্ৰী যাব বোলে ক'তবা এইটোতো বহুত বছৰ আগত পৰাই যাব বুলি কৈ থাকে হ'ব মন্ত্ৰী যাম বা তাৰ নামটো হ'ব মন্ত্ৰী BPFে কোকৰাঝাৰ লোকসভাত 100% জিকি আছে হ'ব মন্ত্ৰী বুলিহে আমি জানো হ'ব মন্ত্ৰী যাব বোলে ক'তবা এইটোতো বহুত বছৰ আগত পৰাই যাব বুলি কৈ থাকে হ'ব মন্ত্ৰী যাম বা তাৰ নামটো হ'ব মন্ত্ৰী নাই ভোট কাৰ ফালে যায় নাযায় মই এইবিলাক ক'বলৈ নাযাওঁ মুঠতে কোকৰাঝাৰ লোকসভাত BPFে উইনাৰ আৰু দৰং ওদালগুৰি ক্ষেত্ৰতো BPFে উইনাৰ আৰু আপোনালোকে কেতিয়াবা BPFৰ পৰা BJPত সোমোৱা এইবিলাকতো হৈ আছে কেতিয়াবা BJPৰ পৰা BPFত সোমোৱা এইবিলাক হৈ আছে মুঠতে বান্দৰ মিয়া যাব সুন্দৰ মিয়া আহিব হেলিকপ্টাৰ কিমানখন উঠাব এইবাৰ নিৰ্বাচন হেলিকপ্টাৰ ড্ৰাইভাৰটো চেঞ্জ হৈছে যাম বা সেইকাৰণে কৈছে আগত পুৰাণাটো থাকিলে ভালে হয় MP ইলেকশ্যনৰ পিছত BPF দল নাথাকিব বুলি প্ৰমোদ বৰুৱাই এইবিলাক কৈ লাভ নাই মই কৈছোঁ BPFে কোকৰাঝাৰ লোকসভাত 100% জিকি আছে আৰু দৰং ওদালগুৰি ক্ষেত্ৰতো আজি ইয়াতে BPF দলত যোগদান কৰিছে সমান্তৰাল যে দৰং আৰু কলাইগাঁৱত BPFৰ সভাপতি পদত্যাগ কৰিছে কি ক'ব মই কৈছো না বান্দৰ মিয়া যাব সুন্দৰ মিয়া আহিব এইটো হৈয়ে থাকে বান্দৰ মিয়া যাব সুন্দৰ মিয়া আহিব আমাৰ দলত দলৰ পৰা যোগদান কৰিলে আজি ইয়াত যোগদান কৰাটো কিবা UPFৰ আছে BJPৰ আছে আৰু GSPৰ আছে প্ৰমোদ বৰুৱাই কৈছে আপোনাক 5টা সমষ্টিকে 14টা সমষ্টিতে প্ৰাৰ্থী দিয়াৰ কাৰণে আহ্বান জনাইছে প্ৰয়োজন হ'লে আমি BPF দলৰহে প্ৰেচিডেণ্ট হয় মই প্ৰমোদ বৰুৱা BPF দলৰ প্ৰেচিডেণ্ট নহয় কিহৰ এডভাইজাৰ হৈছে সি প্ৰমোদ বৰুৱা আমাৰ দলৰ এডভাইজাৰ নেকি নকয় এইবিলাক মোৰ ক'ব লগা একো নাই মুঠতে ইয়াৰ ৰিপ্লাইবিলাক পাব্লিকে দিব আজিৰ দিনত প্ৰমোদে কি কাম কৰিছে কৰা নাই চবে দেখি আছে প্ৰমোদৰ নামতহে আপচি অফিচৰ পৰাহে BTC চলাই আছে কি জানি কথা সেইটোৱে ইউজি ব্ৰহ্মৰ নামেই নাথাকিব ইলেকশ্যনৰ পিছত ইউজি ব্ৰহ্মৰ নামেই নাথাকিব কৈ লাভ নাই দৰং ওদালগুৰি লোকসভাৰ ক্ষেত্ৰত AIUDFে আমাক ছাপোৰ্ট কৰিছে অপেনলি বিনা কণ্ডিশ্যন আৰু আমিও বিৰাট ভাল পাইছোঁ AIUDFে বিনা স্বাৰ্থত বিনা কণ্ডিশ্যনত আমাৰ BPF দলক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে এই কাৰণেতো আমি 100% জিকি আছে বুলি কৈছোঁ নহ'লে আমি নিজিকিলে হয় জানে লোকসভাৰ যিটো তামোলপুৰ জিলা ইয়াত আমি 4-5টা প্ৰগ্ৰাম লৈছোঁ ইতিমধ্যে 2টা শেষ হৈ গ'ল আৰু 3টা আছে তো নিৰ্বাচন আহিছে প্ৰচাৰ চলাব লাগে আমাৰ BPF দলৰ হৈ পেলাই আমি প্ৰচাৰ চলাই আছে যেন হওক আমাৰ BPF দলৰ পজিশ্যন খুব ভাল তামোলপুৰ জিলাত আৰু সিপাৰে বিহাৰগাঁও জিলাটো খুব ভাল আৰু ওদালগুৰি জিলাটো খুব ভাল BTC বাহিৰত তেনেকৈ ৰঙিয়া কমলপুৰ চিপাঝাৰ দলগাঁও আৰু মংগলদৈ 5টা সমষ্টি আছে এই 5টা সমষ্টিৰ যিটো পজিশ্যন বেয়া নহয় 5টা সমষ্টিত BTC বাহিৰৰ 5টা সমষ্টি যিটো আছে আমাৰ BPF দলৰ যিটো পজিশ্যন খুব ভাল মই সেই মেছেজটো পাই আছোঁ আৰু মুঠতে আমি জিকিম কথা সেইটোৱে শ্বৰ্টকাট আমি জিকিম দৰং ওদালগুৰি লোকসভাত 100% আমি জিকি আছোঁ মুঠতে ডিফাৰেঞ্চটো 2 লাখৰ ওপৰত হ'ব মই যিটো গম পাই আছোঁ খুব ইজিলি আমি জিকি আছোঁ